শিথিল হৈছে সান্ধ্য আইন চিন্তা চৰ্চা চলিছে স্কুল কলেজ খোলাৰ ৰাজ্যত চলিছে মেল মিটিং অব্যাহত আছে শোভাযাত্ৰা সমদল আৰু ইয়াৰ মাজতে আহিছে ভয়ানক সতৰ্কবাণী সেপ্টেম্বৰত ভয়াবহ ৰূপত আহি আছে কৰোনাৰ তৃতীয় ঢৌ সেপ্টেম্বৰৰ পৰা দৈনিক কৰোনাত আক্ৰান্ত হ'ব 4 পৰা 5 লাখ লোক কেন্দ্ৰক জৰুৰী সতৰ্কবাণী দেশৰ নীতি আয়োগৰ আৰু নীতি আয়োগৰ এই সতৰ্কবাণীয়ে এতিয়া এক প্ৰকাৰ হাহাকাৰ লগাইছে সৰ্বত্ৰে কাৰণ নীতি আয়োগে কেন্দ্ৰক সতৰ্ক কৰি স্পষ্ট কৰিছে আহিবলগীয়া তৃতীয় ঢৌত আক্ৰান্তসকলৰ 23% ব্যক্তিকে ভৰ্তি কৰাব লাগিব চিকিৎসালয়ত আৰু ইয়াৰ বাবে 2 লাখ আইচিইউ বেড শীঘ্ৰেই সাজু কৰিবলৈ কেন্দ্ৰক পৰামৰ্শ নীতি আয়োগৰ সমান্তৰালভাৱে 1,20,000 ভেণ্টিলেটৰ সংলগ্ন আইচিইউ বেড 7 লাখ নন আইচিইউ বেড আৰু ইয়াৰে 5 লাখ বিছনা অক্সিজেন সংলগ্ন কৰিবলৈ জৰুৰী পৰামৰ্শ কেন্দ্ৰক কেৱল ইমানেই নহয় দেশজুৰি অহা মাহৰ ভিতৰত 10 লাখ কোভিড আইসোলেশন কেয়াৰ বেড সাজু কৰি ৰাখিবলৈও কেন্দ্ৰক জৰুৰী পৰামৰ্শ নীতি আয়োগৰ এই সতৰ্কবাণীয়ে চিন্তাত পেলাইছে সকলোকে কাৰণ কৰোনাৰ প্ৰথম আৰু দ্বিতীয় ঢৌত সৰ্বশান্ত হোৱা জনতাই সামান্য পৰিমাণে অনুভৱ কৰিছিল সুস্থিৰতা চৰকাৰেও শিথিল কৰিছিল সান্ধ্য আইন আনিছিল এছঅপিত বহু শিথিলতা এই শিথিলতাৰ সুযোগ নলবলৈও বাৰে বাৰে আহ্বান জনাই থকাৰ পাছতো বাৰম্বাৰ ভংগ হ'ল কোভিড প্ৰটকল আৰু শেহতীয়াকৈ নীতি আয়োগৰ এই সতৰ্কবাণীয়ে দেশৰ লগতে অসমকো পেলাইছে চিন্তাত কাৰণ ইতিমধ্যে দিক বিদিক হেৰুৱাইছে জনতাই পুনৰ তৃতীয় ঢৌ আহিলে চৰকাৰে কেনেদৰে মোকাবিলা কৰিব সেইটোৱে এতিয়া ডাঙৰ প্ৰত্যাহ্বান ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম